গাইছ আজি বলক চেংমৰা গাহৰি বনাওঁ। কথাটো মানে এনেকুৱা, মিণ্টু আৰু মই ওলাই আহিছো শিৱসাগৰ টাউনলৈ বুলি। বতৰটো বোলো কিবা সেমেকা অলপ বোলো ওলাইও যাওঁ। ওলাই আহিব পাইছিলোহে আকৌ ৰণীতে ফোন কৰিলে, বোলে ধুনু বতৰটো বোলে ঠাণ্ডা, আজি বোলে চেংমৰা গাহৰি খাওঁ ব'ল। মানে এইকিনা বতৰটো কথাটো জানেই, ৰ'দ হলে ওলাব নোৱাৰা ৰ'দ, আকৌ বৰষুণ হলে ওলাব নোৱাৰা বৰষুণ। আকৌ ঘৰ আহি পাইছিলোহিহে। আমাৰ ঘৰৰ ওচৰত থকা বিলখনলৈ আহিলো, মানে আমাৰ ঘৰৰ ওচৰৰ পোৱালীকেইটাৰ লগত চেংমৰা বুটলিবলৈ আহিছো। কিন্তু ৰাইজ চেংমৰা বুটলিবলৈ আহিছো হয়, কিন্তু মই চেংমৰা বুটলা নাই। মোৰ লগত অহা সিহঁতি কেইটাহে চেংমৰা বুটলিলে কিন্তু দেই। মানে ৰাইজ মই ইমান বুটলা মেলাত ভাল নহয় যে। বাকী কথা বাদ দিয়ক, আকৌ আহিছো আকৌ মই ৰঞ্জাহঁতৰ ঘৰত। মানে অথনি যে কৈছিলে চেংমৰা আৰু গাহৰি বনাম বুলি, এইফালে আকৌ ৰাইজে বনাবৰ কাৰণে ৰেডি কৰিয়ে ললে। মানে মই অহাত অলপ লেট হ'ল বুলি ভাবিছিলোহে, বনাবলৈ আকৌ আৰম্ভণিটো মোকেই ক'লে। মানে আমাৰ ৰেচিপিটো একদম চিম্পুল হ'ব। চিম্পুল মানেনো কি আৰু, গাহৰিটোৰ লগত পিঁয়াজ থাকিব, সেইফালে থাকিব ৰচুন আদা পেষ্ট, আকৌ পেপচিকাম, বিলাহী, আলুটো পিছে আপোনালোকৰ অপচনেল থাকিব। মানে আপুনি আলুটো যদি খাই ভাল পায় আলুটো দিব পাৰে, নহলে আপুনি নিদিম বুলিলেও পাৰিব। একদম লাষ্টত আহি গ'ল আমাৰ মেইন বস্তুটো, চেংমৰা। এইফালে আকৌ আমাৰ খাবলৈও ৰেডি হৈ গ'ল। চেংমৰা গাহৰিটো খাবলৈ কেনেকুৱা হয় নাজানো, কিন্তু দেখিয়ে কিবা এটা ভাল লাগিছে। মই বোলো এনেকে চাই থাকিলে নহয়, এপিচ ট্ৰাই কৰাতহে বল আৰু। চিৰিয়াছলি কৈছো গাইছ, খাই পিনি কিন্তু বহুত ভাল লাগিলে। আপোনালোকে পিছে কেতিয়া ট্ৰাই কৰিব চেংমৰা গাহৰি?